হৈছে এইখিনি জুনগ্ৰীণ নমস্কাৰ সকলোকে ওয়েলকাম টু মাই চেনেল সো মোৰ এটো ফাৰ্স্ট ভিডিও বুলিয়ে ক'ব পাৰো যেহেতু মই ইউটিউব শৰ্টস বেছিকে দিও আজি মই যোনটো ভিডিও কৰিবলৈ গৈ আছো হেতু স্কিন কেয়াৰ ওপৰত হ'ব বিকজ মোৰ যোনখিনি কন্টেন্টস হয় স্কিন কেয়াৰ হেল্থ মেকআপ ফ্যাশন লাইফস্টাইল আৰু আপোনালোকৰ সাপোৰ্ট বিচাৰিছো আই হোপ আপোনালোকে মোক সাপোৰ্ট কৰিব সৰু সৰু ব্লগসও মই দি থাকো মাজে সময় সো প্ৰডাক্টস খিনি হৈছে এইখিনি সো স্কিন কেয়াৰ প্ৰডাক্টস মই ইমান বেছি হাৰ্শ কেমিকেল থকা প্ৰডাক্টস ইউজ নকৰো সিম্পল ৰেঞ্জৰে মই ইউজ কৰো আৰু বহুত চাই পেনি মানে মই সিলেক্ট কৰো কাৰণ স্কিন কেয়াৰৰ প্ৰডাক্টস খিনি হলে অলপ ভাল হ'ব লাগে প্ৰডাক্টস খিনি দেখুৱাৰ আগত মই কৈ দিও যে আজি বহুত বেছি গৰম হয় দেখিছে মই পুৰা ঘামি গৈছো মেকআপ পুৰা গল সো এবলাক ইগনোৰ কৰিব সো ফাৰ্স্ট মই যোনটো প্ৰডাক্ট দেখাবলৈ লৈছো এটা ফেস পেক মামাআৰ্থৰ এটো উপটন ফেস পেক এটো আপোনালোকে উইকত এবাৰ লগাব পাৰে আৰু মই গুটে প্ৰডাক্টস খিনি লিংক ডেসক্ৰিপচনত দি দিম সো এটো মই আজি 2 মান্থস ধৰি ইউজ কৰি আছো প্ৰডাক্টটো ৰিয়েলি মানে ভাল হয় আৰু লাইক আপোনালোকৰ এটা সামাৰত যদি বাহিৰত ওলাইছে বহুত সানবাৰ্ন হৈছে স্কিনত সো হেতুৰ কাৰণে মানে ভাল হয় এটো প্ৰডাক্ট পেৰাবিন ফ্ৰী হয় সো এটো আপোনালোকে চাব পাৰে সো নেক্সট প্ৰডাক্টটো হৈছে Glamveda এক্টিভেটেড চাৰকোল মাস্ক সো এই মাস্কটো প্ৰায় ইউজ কৰো যাৰ স্কিনত হোৱাইট হেডস আছে ব্ল্যাক হেডস আছে হেখিনি আতৰাই দিয়ে পিল অফ মাস্ক হয় সো ইয়াৰ মই লিংক আপোনাক ডেসক্ৰিপচনত দি দিম নাইকাত আপোনালোকে পাই যাব এভেইলেবল নেক্সট প্ৰডাক্টটো হৈছে ফেস ওয়াশ এটো মই বহুত বেছি ইউজ কৰো এটো ডাৰ্মাকোৰ ফেস ওয়াশ হয় 1% স্যালিসাইলিক এসিড ফোমিং ফেস ওয়াশ সো এটো মোৰ যেহেতু অয়েলি স্কিন হয় তো মোৰ ওপৰতো বহুত বেছি ভালকে সুট কৰে আৰু মই বহুত বেছি ভাল পাইছো এটো ইউজ কৰি মই এটো লাষ্ট 1 ইয়াৰৰ পৰা ইউজ কৰি আছো মানে খতম হৈ গৈছে আগৰ কেটা বটল এটো মানে নতুন হয় নতুনকে মই আনিছো তথাপিও এটো শেষ হ'ব হল আৰু সো আপোনালোকক মই এটো হাইলি ৰিকমেন্ড কৰিম ডাৰ্মাকোৰ হয় যেটো আপোনালোকে ফেস ওয়াশ কৰে ফেস ওয়াশৰ পাছত অলপ টোনাৰ লগালে ৰিফ্ৰেশ লাগে ফেসটো তো মোৰ এটো প্লামৰ রোজ ওয়াটার টোনার হয় প্লামৰ রোজ ওয়াটার টোনার এটো মোৰ বহুত ভাল লাগিছে ইউজ কৰি আপোনালোকেও এটো ইউজ কৰি চাব পাৰে টোনাৰ কিছুমানে ইউজ কৰে কিছুমানে নকৰে সো আপোনালোকৰ চইচ কিন্তু মই ফেস ওয়াশৰ পাছত মানে টোনাৰটো ইউজ কৰো অলপমান জাস্ট মই মুখত স্প্ৰে কৰো স্প্ৰে কৰাৰ পাছত মই 2-3 মিনিটস মান ৰখি পেনি তাৰ পাছত মই সিৰাম দেন ময়শ্চাৰাইজাৰ লগাই দিও সো এটো নেক্সট হৈছে সিৰাম যোনটো মই কৈছিলো ফেস ওয়াশৰ পাছত মই কেতিয়াবা টোনাৰ লগালেও মানে সিৰামটো মই লগাওৱে আৰু বেছিভাগ মই নাইটত ইউজ কৰো সিৰাম ৰাতি যেতিয়া মই স্কিন কেয়াৰ কৰো ফেস ওয়াশ কৰো তেতিয়া মই এটো ইউজ কৰো এটো হৈছে ডাৰ্মাকো মই ডাৰ্মাকো প্ৰডাক্টস বহুত ইউজ কৰো মোৰ বহুত ভাল লাগে প্ৰডাক্টস খিনি এটো ডাৰ্মাকো 2% কোজিক এসিড ফেস সিৰাম সো এটো টিউব ফৰ্মত পাব জাস্ট 3 to 4 ড্ৰপস আপোনালোকে হাতত লৈ লগাব পাৰে নহবা ডাইৰেক্ট আপোনালোকে স্কিনত এপ্লাই কৰিব পাৰে সো এটো হোৱাইট গ্লো লোটাসৰ জেল ক্ৰীম এটো ৰাফ ইউজৰ কাৰণে বা ডে টু ডে লাইফত আপোনালোকে যদি ক'বাত উলাই যাব খুজিছে সানস্ক্ৰিনৰ আগত আপোনালোকে লগাব পাৰে বহুত ধুনিয়াকে এবজৰ্ব হৈ যায় স্কিনত সো একো হোৱাইট কাষ্ট নেৰে স্কিনত সো এটো মই ভাল পাইছো ইউজ কৰি মই একচুয়ালি ট্ৰাই কৰিবলেহে অলপ স্মল পেকেজত আনিলো এটো বহুত ভাল আপোনালোকে ইউজ কৰিব পাৰে নেক্সটটো হৈছে ফেস স্ক্ৰাব এটো জবিজৰ ফেস স্ক্ৰাব হয় ডেইলি ইউজ কৰিব পাৰে কিন্তু ফেস স্ক্ৰাবটো জেনাৰেলি মই ডেইলি ইউজ নকৰো কাৰণ স্কিন যাৰ সেনসিটিভ হয় মোৰ স্পেশালি স্কিনটো বহুত সেনসিটিভ হয় সো মই ফেস স্ক্ৰাবটো সপ্তাহত দুবাৰ বা এবাৰ ইউজ কৰো ফেস স্ক্ৰাব সো এটো আপোনালোকে চাব পাৰে জবিজৰ ইয়াৰ স্মল সাইজ পেকেজিংতো পাব এটো লাৰ্জ আৰু এটো স্মল সাইজ সো নেক্সট প্ৰডাক্টটো হৈছে সানস্ক্ৰিন এটো হৈছে মোৰ ফেভাৰিট ডট এণ্ড কি
ডটেনকি ৱাটাৰমেলন কুলিং ছানস্ক্ৰীন এইটো ছানস্ক্ৰীনে আপোনাৰ স্কিনত কোনো হোৱাইট কাষ্ট নেৰে একদম ধুনীয়াকৈ স্কিনত এবজৰ্ব হৈ যায় খালি প্ৰাইচটো চাই অলপ কোৱান্টিটিটো মই ভাবোঁ যে কম কিন্তু আপোনালোকে এইটো ইউজ কৰিব পাৰে বাকিবোৰ ছানস্ক্ৰীন যেনেকৈ প্ৰায় most of the sunscreen মানে white cast এৰে মুখত বহুত চিপচিপা টাইপ হৈ যায় ফেচটো আৰু গৰম দিনতো আৰু প্ৰবলেম হয় ঘামিলে সো এইটো ছানস্ক্ৰীন মই আপোনালোকক ৰিকমেণ্ড কৰিম ডটেনকি ইয়াৰে আৰু ভেৰাইটিজ আপোনালোকে পাই যাব নাইকাত চাব পাৰিব মোষ্ট খতমেই হ'ল মামাআৰ্থ ডেইলি গ্লো ফেচ ক্ৰীম ভিটামিন চি সো এইটো মই কিনিলো কাৰণে ইউজ কৰোঁ কিন্তু একচুৱেলি মই যদি আপোনালোকক ছাজেষ্ট কৰোঁ এইটো অইলি স্কিন টাইপৰ কাৰণে ইমান বেছি মই প্ৰিফাৰ নকৰোঁ ড্ৰাই স্কিনৰ কাৰণে ভাল হ'ব মোৰ স্কিনটো অইলি হয় অলপ চ' মোৰ ইমান মানে এইটো শ্বুট নাই কৰা চ' আপোনালোকে এবাৰ চাই ল'ব পাৰে ইয়াৰে আপোনালোকে এটা সৰু মানে ইয়াৰ পেকেজিঙো পাব কিন্তু এনে বেয়া নহয় ক্ৰীমটো ডে ক্ৰীম হয় নেক্সট হৈছে মামাআৰ্থৰ ফেচ ৱাছ সো এইটো আপোনালোকে ইউজ কৰিব পাৰে ফৰ গ্লাছ স্কিন আৰু এইটো ডাৰ্মেটলজিকেলি টেষ্টেড হয় মামাআৰ্থৰ প্ৰডাক্টছবিলাক ভালেই কিন্তু এইটো মই স্পেচিয়েলি ড্ৰাই স্কিনৰ কাৰণে মই ছাজেষ্ট কৰিম অইলি স্কিনৰ কাৰণে মই ইমান প্ৰিফাৰ নকৰোঁ নেক্সটটো হৈছে বডি লোশ্যন মই নিভিয়াৰে লওঁ নিভিয়া আগৰ পৰাই মোৰ ব্ৰেণ্ডটো ফেভৰেট হয় বহুত সফট আৰু সেনচিটিভ স্কিনৰ কাৰণে নিভিয়া ইজ বেষ্ট সো এইখিনিয়ে আছিলে মোৰ একচুৱেলি ক'বলৈ গ'লে কম্বিনেশ্যন বুলিয়ে ক'ব পাৰোঁ কিন্তু বেছিকৈ মানে অইলি ফালে যায় কাৰণ চবৰে স্কিনৰ কেটেগৰীটো বেলেগ বেলেগ হয় লাইক অইলি স্কিন কম্বিনেশ্যন স্কিন তো ড্ৰাই স্কিন এতিয়ালৈকে মই আপোনালোকক যোনখিনি স্কিন কেয়াৰ প্ৰডাক্টছ দেখাইছোঁ ডাৰ্মাকো প্লাম জভিজ লোটাছ চ' এইবিলাক মানে ব্ৰেণ্ডছ অলপমান মোৰ পচন্দ হয় কাৰণ কেলে বহুত বেছি মানে হাৰ্শ কেমিকেল নাই বস্তুবিলাকত আৰু মই স্পেচিয়েলি ইউজ কৰি ভাল পাইছোঁ আৰু বেলেগ ব্ৰেণ্ডছৰো মই ইউজ কৰিম আজিলৈকে মই তেনেকৈ মানে ইমান কৰি পোৱা নাই আগতে মই এম কেফেইনৰ ইউজ কৰিছিলোঁ তেতিয়া আৰু বহুত আগতে চ' এতিয়া যিহেতু মই এইখিনিয়ে মোৰ স্কিনত শ্বুট কৰিছে চ' মই এইখিনিয়ে ইউজ কৰি আছোঁ যদি মই বেলেগ প্ৰডাক্টছ আৰু ইউজ কৰোঁ আপোনালোকক ডেফিনেটলি ইনফৰ্ম কৰিম ডেফিনেটলি মই ভিডিঅ' বনাম তাৰ ওপৰত সো আজিলে ইমানেই আছিল নেক্সট ভিডিঅ'ত মই আৰু অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোকে কিহৰ ওপৰত ভিডিঅ'জ বিচাৰিছে বা চাব বিচাৰিছে সো মই ডেফিনেটলি ট্ৰাই কৰিম সেইখিনিৰ ওপৰত দিবলৈ সো আজিলৈ আহিছোঁ বাই বাই থেংক ইউ